শুনচোন টাউনত জানছো কিয় এতিয়া আকৌ গৰমৰ দিন আহিল ইমান ৰ'দ গৰম কাপোৰে নাই গৰমৰ দিনত পিন্ধা কাপোৰ নাই তোৰ গৰমৰ দিনত পিন্ধা সেইকাৰণে একযোৰ আনি দিয়া নাছিলো কাপোৰ সেয়া গৰমৰ দিনত পিন্ধা কাপোৰ নহয় নহয় সঁচাকে ভাই মোৰ অলপ চিন্তা কৰিব নোৱাৰা ভাই নহ'লে তহঁত কেৱল কাপোৰ কাপোৰ কাপোৰে কৰি থাকে ভাই নহয় কাপোৰে সেয়া কি কাপোৰে খুৱাব নেকি মানুহক সেয়া কাপোৰ গৰমৰ দিনত পইচা পিন্ধা লাগব পইচা নহ'লে নহয় আজিকালি কি হ'ল পইচা অলপ এইগিলা কাপোৰবিলাক কাপোৰ কমকে পিন্ধা কৰ বাহিৰত ইমান ৰ'দৰ গৰম যিটি কাপোৰ পিন্ধি গেলি একো শান্তি নাপায় জানানে গৰমত পিন্ধা একো কাপোৰে নাই মই আজি পিছে বাহিৰত যোৱা বাদে দিলো মই ঘৰতে থাকিম হ'ব ঘৰতে থাকিম আজি হয় দে ভাই কাপোৰ নাই কথা ক'তো নাযাওঁ ৰিক্সাতে মই কাপোৰ দেখাও নে কি কওঁ দেখাই দিছো ক'ত আছে কাপোৰ